গৰমৰ কথানো আৰু কি ক'ম, ৰাতি হ'লে টোপনি নাহে আৰু ৰাতিপুৱা হ'লে বিচনাখনৰ পৰা নামিবলৈ মন নাযায়, তাৰমানে টোপনিয়ে নহয় চকুত। তথাপিতো নামিবই লাগিব, ৰাতিপুৱা যিহেতু নাস্তা পানী খাবই লাগিব আৰু এওঁ ডিউটিলৈ যাব। জল্দি জল্দি উঠি মই নাস্তা পানীখিনি বনালোঁ আৰু এই দুজনী হৈছে আমাৰ ঘৰৰ একেবাৰে এলেহুৱা ছোৱালী। আৰু এইফালে কাপোৰ ধুই মেলি দিছোঁ আৰু ৰ'দটো দেখিছেনে, একেবাৰে খাওঁ খোৱা অৱস্থা। ইমান বেছি ৰ'দ দিছে আৰু গৰমৰ কথাটো আৰু কি ক'ম, ঘৰৰ ভিতৰত থাকিবই নোৱাৰি, বাহিৰেই মানে ঘূৰিব লগা হৈছে। এইফালে আকৌ গৰম বুলি দালি ভাত অকণমান খাই তামোলখনো মুখত ভৰালোঁ, তামোলখন হৈছে মেইন। আৰু এইফালে পকীতে অকণমান বাগৰ দিছোঁ, যিহেতু বিচনাত থাকিবই নোৱাৰি। এইফালে আকৌ শুই থাকোঁতে মোৰ মনত পৰিলে যে চাওঁ মুৰ্গীয়ে কণী পাৰিছে নেকি। যেতিয়া গৈ চালোঁ, কণী এটা দেখিলোঁ, মনটো কিন্তু বহুত বেছি ভাল লাগি গ'ল, একেবাৰে মুখত হাঁহি ওলাইছে। তাৰপিছতে গধূলি আকৌ এওঁ আহিছে, আজি ৰঙা চাহকে খাওঁ বুলি ইফালে মুড়ি আৰু চানা বিলাই লৈছোঁ আৰু এইফালে ৰাতিৰ সাজ খাই ল'লোঁ।